প্ৰিয়ংকা গান্ধী সনাতনী হয়নে নহয় প্ৰশ্ন কৰিছে বৰুণ গান্ধী আৰু মেনকা গান্ধী সনাতনী হয়নে নহয় তাৰপিছত মই আপোনাক সুধিছো ঠিক আছে প্ৰিয়ংকা গান্ধী তেখেতৰ ঠিক আছে বৰুণ গান্ধী আৰু মেনকা গান্ধী সনাতনী হয়নে নহয় এইটো প্ৰশ্ন উত্তৰ দিয়ক তাৰপিছত সনাতনী হয়নে মই সুধিছো বৰুণ গান্ধী সনাতনী হয়নে ঠিক আছে আপোনাৰ সেইটো উত্তৰ দিম প্ৰিয়ংকা গান্ধী যদি আপুনি প্ৰশ্ন উত্থাপন কৰিছে প্ৰিয়ংকা গান্ধী সনাতনী হয়নে নহয় প্ৰিয়ংকা গান্ধী ৰাজীৱ গান্ধীৰ কন্যা কিন্তু বৰুণ গান্ধী আৰু মেনকা গান্ধীৰ ক্ষেত্ৰত আপোনালোকৰ এই প্ৰশ্নটো কিয় নাহে কিন্তু মোৰ এটা কথাত প্ৰিয়ংকা গান্ধীৰ প্ৰশ্ন আছে কালি মই দেখিছোঁ তেওঁলোকৰ কোনোবা ইনচাৰ্জ এজন হেৰি দিল্লীৰ এটা প্ৰেছ মিট পাতিছে গৌৰৱ গগৈ আৰু তেওঁ কৈছে প্ৰিয়ংকা গান্ধী আহিব কামাখ্যা দৰ্শন কৰিব আৰু তাৰপিছত তেওঁলোকৰ দলীয় সভা আপত্তি নাই কিন্তু প্ৰিয়ংকা গান্ধীক যে আপোনালোকে কামাখ্যা দৰ্শন কৰাব তেখেত সনাতনী নে তেখেতৰ দেউতাক আৰু মাক 100